সকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আমাৰ গাঁৱৰ কিছু অংশ। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বৰ্তমান আহিছোঁ আমাৰ গাঁৱৰ মধ্যভাগত আহিছোঁ। আমাৰ গাঁৱৰ বৰ্তমান তিনিটা চুবুৰী আছে। এই তিনিটা চুবুৰীৰ মই মাজভাগত আহি পাইছোঁ। ইয়াত আমাৰ গাঁৱৰ সকলো অনুষ্ঠান আছে। আপোনালোকক এটা এটাকৈ সকলো অনুষ্ঠান দেখুৱাই যাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাওক। হৈছে আমাৰ হেলচা গাঁৱৰ ঐতিহাসিক পুথিভঁৰাল। এইটো পুথিভঁৰাল 1925 চনত স্থাপন কৰা হৈছিলে আৰু 1987 চনত চৰকাৰীভাৱে স্বীকৃতি লাভ কৰিছে। এইটো নামনি অসমৰ গ্ৰাম্য পুথিভঁৰাল, প্ৰথমটো গ্ৰাম্য পুথিভঁৰাল। ইয়াত বিভিন্ন ধৰণৰ পুৰণি কিতাপ আছে। প্ৰায় নলবাৰী জিলাৰ প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে কিতাপ পঢ়িবলৈ। যদি আপোনালোকে কিতাপ পঢ়ি ভাল পায়, আমাৰ এইটো লাইব্ৰেৰীলৈ আহিব পাৰে। পুথিভঁৰালৰ ঠিক কাষতে আছে আমাৰ গাঁৱৰ মনসা মন্দিৰটো। এইটো মনসা মন্দিৰলৈ দূৰ দূৰণিৰ ভক্তগণৰ আগমন হয়। ইয়াত বছৰি মা মনসাৰ নামত 5 দিনীয়াকৈ পূজা অনুষ্ঠিত কৰা হয়। এইখন হৈছে আমাৰ হেলচা গাঁৱৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ আমাৰ হেলচা হাইস্কুলখন। এইখন হেলচা হাইস্কুলখন 1983 চনতে স্থাপন হৈছিলে। এতিয়া বৰ্তমান ইয়াত বহুত দূৰ দূৰণিৰ পৰা আহে, বিভিন্ন গাঁৱৰ পৰা ইয়ালৈ ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে। এইখন হাইস্কুলতে ময়ো পঢ়িছিলোঁ। আপোনালোকে দেখা পাইছে আমাৰ হেলচা হাইস্কুলখন। এই হেলচা হাইস্কুলখন গাঁৱতে লাগি আছে। হেলচা প্ৰাইমাৰী স্কুলখন মই আপোনালোকক দেখুৱাই দি আছোঁ। আমাৰ হেলচা প্ৰাইমাৰী স্কুলখন এই আপোনালোকে দেখিবলৈ পাইছে। এইখন হৈছে হেলচা প্ৰাইমাৰী স্কুল। এইটো হৈছে আমাৰ গাঁৱৰে মানে অংগনবাড়ী কেন্দ্ৰ। এইটোতে আমি সৰু থাকোঁতে আমি ইয়াতে আহিছিলোঁ ৰাতিপুৱা পঢ়িবলৈ। লগতে ইয়াৰ সন্মুখতে আছে আমাৰ গাঁৱৰ ডাকঘৰটো। আপোনালোকক দেখুৱাবলৈ দিছোঁ। বৰ্তমান ডাকঘৰটোৰ মানে বহুত পুৰণি হৈছে, মানে ঘৰটো বহুত পুৰণি হৈছে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। গাঁৱত আছে উপস্বাস্থ্য কেন্দ্ৰ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আপোনালোকৰ গাঁৱত যদি উপস্বাস্থ্য কেন্দ্ৰ আছে বা কি অনুষ্ঠান আছে, আপোনালোকে কমেণ্ট বক্সত জনাবচোন। মোৰ কাষতে আছে বিশুদ্ধ খোৱা পানীৰ আঁচনি। আপোনালোকে দেখিবলৈ পাইছে। প্ৰায় বহু বছৰ পুৰণি, আমি সৰুৰ পৰা দেখা পাইছোঁ এইটো পানী যোগান আঁচনি। ইয়াত প্ৰতিদিনে পানী যোগান ধৰা হয়। গাঁৱত আছে উপস্বাস্থ্য কেন্দ্ৰ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আপোনালোকৰ গাঁৱত যদি উপস্বাস্থ্য কেন্দ্ৰ আছে বা কি অনুষ্ঠান আছে, আপোনালোকে কমেণ্ট বক্সত জনাবচোন। মোৰ কাষতে আছে বিশুদ্ধ খোৱা পানীৰ আঁচনি। আপোনালোকে দেখিবলৈ পাইছে। প্ৰায় বহু বছৰ পুৰণি, আমি সৰুৰ পৰা দেখা পাইছোঁ এইটো পানী যোগান আঁচনি। ইয়াত প্ৰতিদিনে পানী যোগান ধৰা হয়। গৈ আছোঁ এখন সৰিয়হ পথাৰলৈ, যিখন সৰিয়হ পথাৰ প্ৰথম ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ। আজি যোৱাৰ কাৰণটো হ'ল কাৰণটো আপোনালোকে চাই থাকক, শেষলৈকে গম পাব মই কিয় গৈ আছোঁ। মূল কাৰণটো হ'ল যে আমাৰ গাঁৱৰ কেইজনমান ছোৱালীয়ে ফটো উঠিবলৈ মোক মাতিছে, মোক কেমেৰামেন হিচাপে মাতিছে। এতিয়া আপোনালোক দেখুৱাই দি আছোঁ কোন কেইগৰাকী ছোৱালীয়ে মোক ফটো উঠিবলৈ মাতিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে দেখিবলৈ পাইছে এই 2গৰাকী ছোৱালীক মই ফটো উঠাবলৈ আহিছোঁ। লগতে আৰু 2গৰাকী আছিলে, তেওঁলোকে লাজতে ইয়াৰ পৰা পলাইছে। আপোনালোকে প্লিজ দাদাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। আৰু লগতে এই 2গৰাকী ছোৱালীৰ ইনষ্টাগ্ৰাম আইডিটো মোৰ ডেছক্ৰিপশ্যন বক্সত থাকিব। আপোনালোকে গৈ ফ'ল' কৰিব। তেওঁলোকে সুন্দৰ সুন্দৰ ফটো ৰিলছ আপলোড কৰে, আপোনালোকে দেখিবলৈ পাব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।